বন্ধুসকল, হনুমানে নিজৰ বুকু ফালি কিয় দেখুৱাইছিল আহকচোন চাওঁ সম্পূৰ্ণকৈ এই ভিডিঅ'টিত। এবাৰ মাতা সীতাই হনুমানৰ স্বামী ভক্তিত সন্তুষ্ট হৈ হনুমানক এডাল মুকুতাৰ মালা উপহাৰ দিছিল। হনুমানে মুকুতাৰ মালাডাল লৈ খুব ভালকৈ নিৰীক্ষণ কৰিলে আৰু দাঁতেৰে কামুৰি কামুৰি মুকুতাৰ মালাডালৰ মণিবোৰ পেলাই দিলে। হনুমানৰ এই কাৰ্যত লক্ষ্মণৰ বৰ খং উঠিল আৰু লক্ষ্মণে হনুমানক ক'লে, হনুমান, তোমাক মা সীতাই ইমান মৰমত এডাল মুকুতাৰ মালা উপহাৰ দিছে, তুমি এই মালাডালৰ মূল্য বুজা নাই, এইডাল নষ্ট কৰি পেলালা। লক্ষ্মণৰ এই কথাত হনুমানে ক'লে, নহয় দাদা, মই এই মালাডাল ভালকৈ নিৰীক্ষণ কৰিলোঁ, কিন্তু এই মুকুতাৰ মালাডালৰ ক'তো মোৰ প্ৰভু শ্ৰীৰামৰ নাম নাই। যি বস্তুত মোৰ প্ৰভু শ্ৰীৰামৰ নাম নাথাকে সেই বস্তু মোৰ কাৰণে মূল্যহীন। হনুমানৰ এই কথাত লক্ষ্মণৰ আৰু খং উঠিল আৰু ক'লে, তেন্তে তোমাৰ শৰীৰতো দেখোন প্ৰভু শ্ৰীৰামৰ নাম নাই, তেন্তে তোমাৰ শৰীৰটোও দেখোন কোনো মূল্য নাই। লক্ষ্মণৰ কথাত হনুমানে ক'লে, নহয় দাদা, মোৰ শৰীৰৰ সকলো অংগতে আছে প্ৰভু শ্ৰীৰাম, মোৰ তেজৰ শিৰে শিৰে আছে প্ৰভু শ্ৰীৰাম, লাগিলে মই প্ৰমাণ দিব পাৰোঁ। এই বুলি কৈ হনুমানে নিজৰ বুকু ফালি দেখুৱাইছিল। বন্ধুসকল, হনুমানৰ এই স্বামী ভক্তি আপোনালোকৰ ভাল লাগিল যদি ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।